Hello everyone, কি খবৰ আপোনালোকৰ? আৰু মই আজি বহুত দিনৰ পাছত ভিডিঅ' বনাইছোঁ। আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এতিয়া আমি ক'ত আছোঁ গম পাইছেনে? মানে আমি আছোঁ ফিলবাৰীত আৰু আমি কালি আহিলোঁ। আমাৰ দাদা এজনৰ ঘৰলৈ আহিছোঁ। বাও আহিছে গুৱাহাটীৰ পৰা আৰু ৰাতিপুৱাৰ পৰা মানে এতিয়া 10টা বাজিলে দেই। আমি ৰাতিপুৱাৰ পৰা শুই উঠিলোঁ আৰু ভাত পানী খোৱা নাই, চাহ খালোঁ আৰু এতিয়া আমি গৈ আছোঁ পিকনিক খাবলৈ, মানে আমাৰ ফেমিলি পিকনিক বুলি ক'ব পাৰি আৰু এয়া আমি ঘৰৰ পৰা গাড়ী উলিয়াইছোঁ। এইফালে মাইনাই ড্ৰাইভ কৰি আছে আৰু আমাৰ গাড়ীত যাব ভণ্টি কেইজনীমান, মানে দুখন গাড়ী যাব আৰু দাদাহঁতৰ গাড়ীত যাব, বাহঁত যাব। তেন্তে চাই থাককচোন, ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, তেন্তে চাই থাকক দেই ভিডিঅ'টো। আৰু এতিয়া আমি আহিলোঁ দাদাহঁতৰ বাগানলৈ মানে আহিছোঁ। তেওঁলোক য'ত থাকে তাৰ পৰা অলপ বাগানলৈ দূৰ হয় আৰু ইয়াৰ পৰা আমি যাম পিকনিকলৈ। আৰু এইফালে আমাৰ বৌয়ে একদম পুৰা খৰি লৈ আছো দেই। এইফালে ভাত বনাই খাবলৈ পিকনিক গৈছো যে। বৌও আছে আকৌ দেই ফেচবুকত। বৌও ৰিলচ দি থাকে, চাব মণি মৰাণ বুলি, হয় নাই? সকলোৱে ফ'ল' কৰি দিব দেই। তাৰপিছত এয়া আমাৰ ভণ্টি পাছফালে একদম পুৰা খৰি চৰি বিচাৰি আছে। তেন্তে চাই থাককচোন দেই ভিডিঅ'টো। এইজনী আমাৰ নিৰিভি বা ছোৱালী, গুৱাহাটী বা। এয়া মই মানে ব্যস্ত, ফটো আৰু ভিডিঅ' তেহঁতৰ লগত উঠিব পৰা নাই, কেঁচুৱালত ব্যস্ত। তাই শুই আছে, আমনি কৰি আছে। তেন্তে চাই থাকক দেই ভিডিঅ'টো। কি হ'ল? কি হ'ল? গম উঠছে? কলৈ যাম আমি এতিয়া? ফুফু অৰুণাচল। আৰু আমি আহি পালোহি এতিয়া অৰুণাচলৰ মানে ভিতৰুৱা ৰাস্তা আৰু ইয়াতে এতিয়া চিকনিক খাম। ভাল পিকনিক প্লেচ নাই, এনেই চাবলগীয়া বস্তু আছে বাৰু। ইয়াৰ পৰা অলপ দূৰ গৈ গল্ডেন পেগুডা পায় আৰু আমি সেই চাংঘৰটোতে খানা খাম। এতিয়া আৰু আহি পালোহি। এতিয়া বস্তুবোৰ গাড়ীৰ পৰা নমাই লওঁ, তেন্তে চাই থাকক দেই ভিডিঅ'টো। আমাৰ ৰাইজ শুই আছে। মই হাত কাটি আছো দেই। বেছি দেৰি হোৱা নাই নিচা মই নলয়। আমাৰ মাইনাই খানা বনাইছে দেই, মানে মাংস বনাইছে। চব গোটাই মেলি দিছোঁ। আৰু এয়া দেখি লোক লাগিছেনে? হাঁহ লাগিছেনে? পুৰা খাই আছোঁ দেই পুৰিটো। গাহৰি খালোঁ, এবাৰ ব্ৰইলাৰ পুৰিছোঁ।
দেচোন এইখিনি কা ভাল বা পূজা নেকি এতিয়া আমি খাই বৈ ঘৰলৈ যাবলৈ ওলালো আৰু এইফালে চব খাই বৈ একদম পেট ফুলটি আৰু এয়া আমাৰ পোৱালি আমি এতিয়া ঘৰলৈ মানে যাবলৈ ওলোৱা নাই আৰু ক'ৰবাত ফুৰিমগৈ আৰু ক'ত পাওঁ তেন্তে চাই থাককচোন দেই ভিডিঅ'টো শেষলৈকে মাইনাই বনালে দেই খানা মাংস বনালে মানে এখনীয়াকৈ বনালোঁ আৰু আমি যিহেতু দেৰিকৈ পালোঁহি মানে ক'ত খামকৈ ডিচাইড কৰিব পৰা নাছিলোঁ ন তাৰপিছত গৈ পালোঁগৈ আৰু সেইডোখৰ তাৰপিছত এতিয়া খানা চানা খাই বৈ এতিয়া ধুনীয়াকৈ বস্তু চস্তু সামৰি পিনি এতিয়া আমি গৈ আছোঁ আকৌ নামচাই আমি ইয়াতে নামচাইতে আছোঁ বাৰু এতিয়া আমি গল্ডেন পগোডা ফালে গৈ আছোঁ ক'ত যাম আৰু চাই থাকক এতিয়া সন্ধিয়া হ'ব হ'ল আমি ঘৰলৈ যাবলৈ লৈছোঁ আৰু ফটো চটো মাৰি তেন্তে আমি গৈ থাকোঁ দেই কি ধুনীয়া দেখিছেনে ফুল চুলবোৰ যে কি মজা হ'ব মানে বহুত ডিজাইনৰ ফুল আছে ইয়াত আৰু এতিয়া মই ভৰি চৰি ধুই ফ্ৰেছ হ'লোঁ আৰু ভৰি হাত মুখ আমি পালোঁহি আৰু আজি ভিডিঅ'টো ইমানতে এণ্ড কৰোঁ আপোনালোকে সকলোৱে চাব আৰু কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব দেই তেন্তে আজিলৈ বাই গুড নাইট